ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। সো এতিয়া ফটো শ্বুট হ'ব আৰু ফটো উঠা মানুহ এজনী কেমেৰামেন আহি গ'লো মই। চ' গাইছ এয়া বিশালে মানে মোক দিলে ব্লগটো ল'বলৈ। চ' বিশাল এতিয়া বিশাল ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ কলেজলৈ। আজি বিহু উপলক্ষে আজি বিহু কিবা কিবি পাতিছিলে, ত' আহিছিলোঁ। লগৰটোৱে ফোন কৰিলে মাতিলে, মইতো অহা প্লেন নাছিলে, লগৰটোৱে মাতিলে সেইকাৰণে আহিলোঁ। আহি পেলাই চিৰা দৈ তাৰপিছত গুড় খাবলৈ দিলে, খালোঁ। আমিতো অহা দেৰিয়ে হ'ল। আহোঁতে যি প্ৰগ্ৰাম আছিলে গোটেইখিনি শেষেই হৈ গ'ল। এতিয়া আৰু আমি অলপ ফুৰি মেলি আহোঁ, অলপ ৰখিম আৰু গুচি যাম। ইমান এটা কাম নাই এতিয়া ইয়াত। যি প্ৰগ্ৰাম আছিলে শেষেই হৈ গ'ল এতিয়া, সেইকাৰণে ওলাওঁ আৰু এতিয়া। এইটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ইয়াৰো এটা চেনেল আছে, চ' ছাবস্ক্ৰাইব কৰি দিবা ইয়াৰ চেনেলটো। মোৰ লগতে ইয়াকো ছাপোৰ্ট কৰা, মোকো ইমান এটা ছাপোৰ্ট কৰা নাই বাৰু, তথাপিও যিখিনি অলপ ছাপোৰ্ট হৈছে আৰু লাহে লাহে হ'ব। চ' থেংক ইউ। আৰু এই আমাৰ নাচনী বাইদেউ কেইজনী নাচি আছে। চ' আমাৰ এই নাচনী বাইদেউ এজনী, এই নাচনী বাইদেউ এইফালে আহা। এই আমাৰ নাচনী বাইদেউৰ নামটো কৈ দিয়া। টিকলি টিকলি টিকলি, এজনীৰ নাম হৈছে টিকলি, মৰমতে মতা নাম। হয় দাদাই হয় মই বাৰু ইয়াৰ। গাইজ বৌ খবৰ মানে বহুতজনী ইয়াক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। অলপ দন্দুৰি দন্দুৰি নে বান্ধৱী টাইপৰ লাগিছে অলপ অলপ। আমাৰ ফটো শ্বুট চলিব অলপ চলপ। এয়া কেমেৰামেন, এয়া DSLR, এই আমাৰ চেলিব্ৰিটি, আজি চেলিব্ৰিটি। ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। এতিয়া ফটো শ্বুট হ'ব আৰু ফটো উঠা মানুহ এজনী, কেমেৰামেন আহি গ'লো মই। ফটো উঠা মানুহ এজনী, হাই। আমাৰ ফটোগ্ৰাফাৰ আহি গ'ল। এয়া এইজনী পোজ দি আছে, পুৰা জোৰ জোৰ জোৰ। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা। এইফালে ফটো শ্বুট আৰু এইফালে বিহু চলি আছে। এই আমাৰ অফিচৰুম, আমাৰ মেমে কিবা কিবি কৈ আছে এতিয়া। চ' আমাৰ এই বন্দনা বাইদেউ, বিশালৰ চেনেলটো শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব প্লিজ। হাই তুলসী। এই আমাৰ গ্ৰুপ ফটো চলি আছে। চ' এয়া গ্ৰুপ ফটো হৈ গ'ল। চ' এয়া চ' এটা চাগে যায় নেকি। চ' গাইছ এয়া বিশালে মানে মোক দিলে ব্লগটো ল'বলৈ। চ' বিশাল এতিয়া কেমেৰা ধৰিছে না, এয়া বিশাল কেমেৰামেন। আমাৰ টিকলিয়ে এতিয়া মেমহঁতৰ লগত ফটো শ্বুট কৰি আছে। এয়া এয়া ফটো শ্বুট চলি আছে এতিয়া। চ' কমপ্লিট হৈ গ'ল। এতিয়া ফটো চটো উঠা কমপ্লিট হৈ গ'ল। আকৌ ভোক লাগিছে সেইকাৰণে কলেজৰ পৰা কিবা এটা খাবলৈ দি আছিলে, সেইটো খাই লওঁ। মেমে ওলাই পেলাই দিব আমাক। চ' আমাৰ এই দুটা ৰাহুৱে ৰখি আছে খাবলৈ। চ' এয়া আমাৰ দি গ'ল খাবলৈ। এয়া
এতিয়া পূৰা দবাই লওঁ, বহুত দিন হ'লে কেইটা খাব পোৱা নাই, সেইকাৰণে ভালে হৈছে দিছে যদি চাই লওঁ। গুড় আছে, দহি আছে আৰু পুৰা চিৰা আছে, দৈ আছে, গুড় আছে, খাই লওঁ। খাই পেলাই আৰু ঘৰলৈ উভতি যাওঁ। ঘৰলৈ না হোষ্টেললৈ উভতি যাওঁ, মই পাহৰি গৈছিলোঁ, ঘৰলৈ বুলি কৈ দিছোঁ। চ' এতিয়া খাই লওঁ সোনকালে। এইবিলাক গ'ল খাবলৈ, আৰু আনিবলৈ গৈছিলে। ক বহুত ভোক লাগিছিল না, শেষ হৈ গৈছিলে, মেমহঁতক নকৈ পেলাই লৈ ল'লো না। গাইজ এতিয়া বিশালে মোক কেমেৰাত হেৰি দিলে তো হেৰি অৰিজিনেল কেমেৰা লৈ ফটোশ্বুট কৰি আছে। চ' এয়া ব্লগটো মই চলাই আছোঁ। এয়া বিশালে লৈ আছে কেমেৰা, ফটোশ্বুট হৈ আছে। মই ফটোশ্বুট কৰিলোঁ কেইটামান, মেমহঁতক ফটো কেইটামান উঠালোঁ। এতিয়া আৰু আফটাবে এতিয়া মাৰি আছে, বহুত ৰ'দ পৰিছে, সেইটো কাৰণে মই ইমান এটা ফটো মৰা নাই। সেইটো আমাৰ বিশ্ব সুন্দৰীজনী আহিছে। ইয়া মই দিম বাৰু তাইক। এয়া ফটোশ্বুট চলি আছে। আৰু এজন দাদা পাইছোঁ, এইজন দাদা। হাই, মানে দাদাজন আপোনাৰ নাম? জাকিৰ হুছেইন। ঘৰ ক'ত আপোনাৰ? ঘাটত। বিশ্বনাথ ঘাট। আপোনাৰ ফটোশ্বুট কৰে? ফটোশ্বুট কৰোঁ বাৰু। বিয়া চিয়া চব। চ' যদি কাৰোবাৰ লাগিব, যদি কোনোবা বিয়া চিয়া এনেকুৱা কিবা বাৰ্থডে চাৰ্থডে খবৰ কৰিব। মই ডিছক্ৰিপশ্যনত হ'ব বাৰু, আৰু কণ্টেক্ট নাম্বাৰ দি দিম তলতে। কণ্টেক্ট নাম্বাৰ চাম্বাৰ চব দি দিম। আপোনালোকে কাৰোবাৰ যদি দৰকাৰ হয় তেন্তে এটা ফোন লগাই দিলেই হ'ল আৰু একো নকওঁ তাতকৈ বেছি। কলেজৰ পৰা ওলাই আছোঁ, চব কমপ্লিট। ভিডিঅ' কৰা হৈ গ'ল, ফটোশ্বুটো হৈ গ'ল। আৰু এটা লেন্স আছিলে, এইটো এয়া এইটো থাকি গ'ল, এইটো কাম নহ'ল বাৰু। চ' আমাৰ এতিয়া ফটোশ্বুট কৰা হৈ গ'ল, এতিয়া আমি ঘৰলৈ ওলাই যাওঁ। চ' আজি ভিডিঅ'টো কেনেকুৱা হ'ল, আৰু বেছি দীঘলীয়া নকৰোঁ, এতিয়া এনেও হোষ্টেললৈ যাম আমি এতিয়া। চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। যোন নতুন আহিছে। চ' আমাৰ ভাইৰো এটা ইউটিউব চেনেল আছে, চ' মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। যদি ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু পইচা পাতিটো একো নাযায় ছাবস্ক্ৰাইব কৰিলে, আৰু মাটি বাৰী একো নাযায়। ছাবস্ক্ৰাইব কৰি দিব লাগে আপোনালোকে। আমাক যদি এনেকুৱা প্ৰেৰণা দি থাকে, আমি ভালে ভিডিঅ' বনাই আৰু আগুৱাই যাব পাৰোঁ বুলি আশা ৰাখোঁ। চ' নেক্সট ভিডিঅ'টো আমি বহুত ধামাকাদাৰ হ'ব। সেই ভিডিঅ' মানে আমি বিশ্বনাথ চাৰিআলি পাবই, চৰক পূজা বুলি কয়। এইকেইদিন আগতে যোৱা বছৰ মই ভিডিঅ' আপলোড দিছিলোঁ। চ' আৰু নেক্সট ভিডিঅ' এইবছৰ আহিব, এইবছৰ লগালগি পাই যাব ভিডিঅ' যোৱা বছৰ, কাৰণ মই দিব নোৱাৰিলোঁ, দেৰি হৈ গ'ল। চ' এইবছৰ মানে পূৰা A to Z কমপ্লিট দেখাম আপোনালোকৰ ভিডিঅ'টো মই। চ' বাই বাই। লগ পাই গ'লোঁ আমাৰ নতুন বোৱাৰী এজনীক, এইজনী হৈছে নতুন বোৱাৰীজনী। চ' এতিয়া ধেমালিহে কৰিছোঁ।